everyone. Good morning. মোৰ ব্লগ চন্ডা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালি ৰাতি আহি পালোঁ কাজিৰঙা। তো আমি এখন হোটেলত আছোঁ। এটা পৰা দেখাই আছোঁ। এতিয়া গা পা ধুই ফ্ৰেছ হ'লোঁ। এতিয়া জীপ চাফাৰী ঘূৰিব যাম। বাকী মানুহবোৰ তলত আছে। য়েছ চাগে দেখা পাব। এইখন হোটেলত ৰাতি আমি আছিলোঁ ইয়াত। ৰাতি পৰিৱেশটো বহুত ধুনীয়া। মই অলপ ভিডিঅ' কৰিছোঁ। ইয়াত এড কৰি দিম বাৰু। এইটো ৰিচেপশ্যন হয় আৰু এইফালে এইবোৰ ফুলনি বাগিচাবোৰ ধুনীয়া। আমি ইয়াত আছোঁ। এইটো ৰুমত আমি আছোঁ। এইটো ৰুমৰ তলত আমাৰ মানুহবোৰ আছে ঘৰত। আৰু এইজনী আমাৰ মাইৰুজনী। হেল্ল' মাইৰু। এইবোৰ আমি ঝুলিম ইয়াত। ঝুলনা চুলনা চব আছে চাওক। পৰিৱেশ ইয়াত ঝুলনা দুখনো আছে। ইয়াত আমি অলপ ঝুলিলোঁ এজনীৰ লগত ঠাই। আৰু ইয়াতে মানে নাস্তা চাস্তা কৰিব পাৰি আৰু পৰিৱেশটো চাওকচোন কি ধুনীয়া। ৰাতিপুৱা উঠিলে আৰু ভাল লাগিলে হয়, বাট ৰাতিপুৱাতো মানে ৰাতি আহোঁতে বহুত দেৰি হ'ল ন, তো মানে খাই নাপালোঁ আৰু কি ধুনীয়া জেগা চাওকচোন। আৰু ইয়াত এখন কাঠৰ দলং আছে আৰু ইয়াত মাছ চাছ আছে চাগে। এইবোৰ চাওক ফুল ফেট ফুল। হেল্ল' সেইফালে আমাৰ বাকী মানুহবোৰ আছে। এয়া মাছ আছে চাওক, মাইৰুৱে কৈছে। চাওকচোন কি ধুনীয়া পৰিৱেশ। আৰু ডিডিটো ভয় লাগিছে। আমি চোলা বহি পৰিবা আৰু তো এতিয়া আমি ৰেডি হৈ গ'লোঁ। মানে জীপ চাফাৰীৰ ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰিম। তাৰপিছত জীপ চাফাৰী যেটো চুলিনত চলি আছোঁ আমি দুটা। হেল্ল' পল্লৱ কিনাথ। হেল্ল'। তো আমি চুলিনত বাকীবোৰ এইফালে গৈছে আৰু কিছুমানে ওলাই আছে। যাম আৰু এতিয়া জীপ চাফাৰী। সেইফালে আৰু ধুনীয়া নাজাৰা আছে গাইজ, চাওক কি ধুনীয়া দেখাই আছোঁ। এইজনীও আহিছে মোৰ লগত দেখাবৰ কাৰণে। আৰু ধুনীয়া নাজাৰা আছে দেখাই আছোঁ। এইফালে ইহঁত ঠাই আৰু এইফালে কিবা কিবি আছে দেখাই আছোঁ ৰ'ব নাজাৰাবোৰ। যিমান ঠাণ্ডা বুলি ভাবিছোঁ ইমান ঠাণ্ডা নাই কিন্তু। আৰু এইফালে চাওক কি ধুনীয়া নাজাৰা, গোটেই গছ গছ এইবোৰ ৰুমবোৰ। তাৰপিছত এতিয়া আমি এনেই ফুৰিব আহিছোঁ নে, চাওঁ ক'ত কি আছে চাওকচোন কি ধুনীয়া লাগিছে। ডাঙৰ আছে ৰিজৰ্টটো। ৰাতি ভাবিছিলোঁ নাই নেকি একো, মানে ৰাতিটো বৰ ৰাতি হৈ গৈছে, এন্ধাৰ হৈ গৈছে, তো দেখাব পৰা নাছিলোঁ একো। চাওক দিনত কি ধুনীয়া। আৰু আমাক ব্ৰেকফাষ্ট কৰিব মাতি আছে। এতিয়া 9টা বাজে। আমাৰ চাউণ্ডত জিপচিখন আহিব, জিপচিখনত যাব লাগিব। এইবোৰ ৰুমবোৰ চাওক কি ধুনীয়া নাজাৰা। এতিয়া বলক এইফালে। হাইৰো গীতা বাইদেউ, গীতা বাইদেউ আহি আছে। আমাৰ কিবা হাতত লৈ লৈ আহিছে, কিবা লৈ লৈ আহিছে তাই। হাই, এইবোৰ সিহঁত তাতে ৰখি আছে আৰু সিহঁতে ফটো উঠি আছে। ঝুলনাবোৰ দেখাইছোৱে ৰাতিপুৱা। এইবোৰ দলং চাওকচোন কি ধুনীয়া পৰিৱেশ। হেল্ল', এইবোৰ আমাৰ মানুহ আহি গৈছে। হাই, চাওকচোন ধুনীয়া পানী। হেল্ল' হেল্ল' হাই হাই। মোক ফটো উঠাই আছে। সেইবোৰ চাওক, তাত নাচ মানে বঢ়িয়া হৈছে। দিবিচোন মোক এয়া চাওক। হেল্ল', ব্ৰেকফাষ্ট কৰিব যাওঁ আমি ইয়াত। ধুনীয়া পৰিৱেশ চাওকচোন। আগত চাওকচোন কি ধুনীয়া নাজাৰা। মুনু হেল্ল', হে মুনু হেল্ল'।
চাওক এইফালেও বঢ়িয়া নজাৰা আছে ইমান ধুনীয়া পৰিৱেশ কাছ আৰু এৰি থাকিব পাৰিলোঁ হয় ব্ৰেকফাষ্ট এতিয়া আমি ব্ৰেকফাষ্ট আহি গ'ল মই লুচি আৰু ঘুগুনি লৈছোঁ আৰু মুনুৱে পোহা লৈছে আৰু কফি কি ধুনীয়া নজাৰা আছে এইফালে ইহঁত পাহাৰত গৈছে মোক নিয়া নাই ৰাতিপুৱা আমিও উঠিছোঁ ৰাতিপুৱা বাট মানে মই সি বেলেগ ৰুমত মই বেলেগ ৰুমত আছোঁ কেনেকৈ আনিম সেইবিলাক দেখাও ৰ'ব কিবা কিবি ইহঁত আছে আৰু আমি ইফালে বহুত দূৰ জানানে কেছ অলপমান দূৰ বাট ওচৰতে হ'লে ভাল লাগে ন হয়নে নহয় ধুনীয়া এই পাহাৰত গৈছে ইহঁত পল্লৱ কৃতাৰ্থ আৰু কৃতাৰ্থ গৈছে আগলৈ গুচি আহিছে নাজানো আমিচোন তোৰ লগত আছিলো ৱাও ইয়াতে ঝুলনা আছে চাওক এই ঘৰটো উঠিম বলক এইটো উঠিম এইটো ঘৰটো চাওক গাইজ এখন ঝুলনা কি ধুনীয়া ৰাতি দেখাই নাপালো এইবোৰ আমি ৱাও এইটো চাওক ৱাও 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 এইটো চাওক কি ধুনীয়া এটা উঠিম এইটো চা ৱাও এইটো কি ধুনীয়া কাশ ৰাতি যদি সোনকালে আহি পালো হয় আমি দেখিছোঁ বাট ৰাতি যদি সোনকালে আহিব কি বঢ়িয়াকৈ সিহঁতে ভাল লাগে হয় এতিয়া ওপৰত যাওঁ চাওক না কি ধুনীয়া লাগিছে হেল্ল' আমাৰ মানুহবোৰ এটা ফটো হেল্ল' হাই সুগনুৰা ইপিনে চাওঁ হেল্ল' এইটো চুকুৰ খুৰা তলত ফটো উঠাই আছে হেল্ল' মাইৰু কোনটো গাড়ী চাবি মোৰ টেবুলত আছে কি ধুনীয়া চাওক জিপচি যাম গৈছোঁ জিপচিত এতিয়া গাড়ী ষ্টাৰ্ট কৰি দিলোঁ আমি চব জিপচিত বহি গ'ল আমাৰ ঘৰত আছে মাজু মাছ আছে চিংকু আছে কুঁহি অঞ্জন দা কুঁহি আৰু বৰ্ণালী বৌ আৰু এইবোৰত জিতু প্ৰণতি মাইৰু তাৰপিছত সুমিত দা সুমি বৌ গীতা বাইদেউ ইহঁত আমি ইয়াত বহি লওঁ ৰ'ব ইয়াত অলপমান ষ্টাৰ্ট হৈ গ'ল জিপচিৰ বাই বাই তো আমি জাৰ্নি ষ্টাৰ্ট কৰিলোঁ কি ধুনীয়া পৰিৱেশ ৰাতি দেখাই নাছিলো এইবোৰ এইফালে আমাৰ জিপচি আহি আছে বৰ্ণালী বৌ কুঁহি আমি চশমাটো ভাল লাগছে এই কুঁহি ইমান নাপাৰে কি ধুনীয়া পৰিৱেশ wow 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 এই বুঢ়া তাতে মুনু বেক সাইড মুনু তাতে হেল্ল' মাইডু এই মুনু তাতে ঘটে কি মজা
ৰাতি আমি আহোঁতে এইবোৰ দেখাই নাই এংগাৰ হৈ গৈছে এটা চাওঁ না কি ধুনীয়া সৰুতে আহিছিলোঁ কাজিৰঙা ইমান মনত নাই আৰু episode 2 part episode 1 মান দিছোঁ না এই সোনা 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 হেল্ল' ধুনীয়া I love কাজিৰঙা আমি গান ভাল নাগাওঁ দেই আমি বহুত বেয়া গাওঁ এই বান্দৰ স্যাৰ বৌ দেখো মাংকি কেইটা স্যাৰ হেল্ল' গাইজ চাওক ন ৰাতি আমি I love কাজিৰঙা yes no এইটো মেইন গেট সোমাই গ'লো অলপ বহি লওঁ দিয়ক বহি দেখাই লওঁ অলপ বহি লওঁ আৰু থিয় হ'ব লাগিব তই থিয় হওঁ বা নহওঁ তোৰ চাওক না কি ধুনীয়া এই পৰিৱেশটো ভাল লাগে ন কেনেকুৱা লাগিছে তোমাৰ আহি একদম মজা জমি আছে আপোনালোকৰ কেনেকুৱা লাগিছে আহি আৰু সেইখন গাড়ী সুধিম ৰ'ব ইফালে চাওক না কি ধুনীয়া কি মজা বেগখন থৈ দিওঁ ৰ'ব ঠিক আছে না তোৰ কি কৰিল একো পৰা নাই শব্দ ওলছি মই গড় দেখাই আছোঁ ইফালে গড় এইটো গৰু এইটো গৰু দেখাবতো ৰখাই এইটো পিকনিক খাই আছে দেখছো আমি ৰাস্তাত বাই বাই মোৰ বৰ কৰিব ইচ্ছা আছিল এইটো তো ইয়াতে আমি সোমাম মেইন গেটত এণ্ট্ৰি কৰিম ঐ এটা চশমা কিনিব পাম নি পামতো পাবিতো ইয়াতে কিবা কিবি Do I go shock? Hello, Mairo! Excited? Hi, Somita, Jitu, hi! আমি এই দাদা 5 লো হৈ গ'ল ন আমাৰ 5 লো হৈ গ'ল তো এতিয়া আমি ভিতৰত যাম এবাৰ দেখাই দিচোন এইখিনি জাগাখিনি দেখাই দে চাওক না জাগাখিনি কি ইয়াত দোকান আছে কিছুমানে কাগজ চাগজ ল'লে অ তুমি টুপি ল'লা নেকি বাবা আমাৰ টুপি লৈছা এই টুপি লৈছে ই ঠাণ্ডা লাগিছে তাৰ আৰু আমাৰ মুনুৱে কাগজ লৈছে ইয়ো যাওঁতে হাল্লা নকৰিবা ভিতৰত এলাউড নকৰে বেছি হাল্লা কৰিব নোৱাৰোঁ এতিয়া আমি জাৰ্ণি কৰি আছোঁ বেছি হাল্লা কৰিব নোৱাৰোঁ ন বৰ্গকেইটা যে জ্বলাইছিলে অঁ এই চাইটো দি এই তিনিটা ঘৰ বনাইছে এই চাইটো দি বনাইছে অঁ সেইটো চাওক এই এই তিনিটা অঁ একদম সাইলেন্ট Oh my god, thula sao.
ধুনীয়া ৰাস্তা। সেইটো হাতী চাওঁ এইটো হাতী 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 আজি পিন এই হাতী চাওক। এইখিনিত হাতীটো দূৰ আছে ন, তাৰ আগতে হৰিণা কেইটা আছে, সেইটো জল হৰিণা। এইটো জল হৰিণাবোৰ চাওক, হৰিণা। এইটো মুই মহ মহ মুই আমাৰ কামাখ্যা পাকাত মুই দে ওলাই গৈছে আৰু কিমান ওচৰতে জল হৰিণা। জল হৰিণা। জল হৰিণা। আমি সিটোত উঠি লৈছো বে পবিতৰা। মই যাওঁ নাই। ছাগলী হৰিণ বাৰবাৰ মানা কৰিছে, চিয়াৰবাৰ মানা কৰিছে। ইমান ধুনীয়া ফটো মাৰি নাই দূৰত আছে। মই ভিডিঅ' কৰিছোঁ বল ইউটিউবত দিম। বলক হৰিণ বেছি দেখা পাই আছে ৰাস্তাটো বহুত বেয়া, সেইকাৰণে অলপমান থিয় হ'ব ভয় লাগে। বহুত জাৰ্কিং হয় কাৰণে পৰি যাওঁ বুলি ক'লে। হেল্ল' চাওক কাঠৰ দলং। কাঠৰ দলং কাঠৰ। হয়তো কাছো কাছো চাওক ৰ'ব জুম কৰি এইটো কুঁহিয়া এটা নাম কুঁহিয়া আটা নাপাৰে। এইটো কাছো কাছো দেখো মই কাছ কাছ এইটো কাছ সেই ধনেশ পক্ষী চাওক। ইয়াৰ পৰা ক্লিয়াৰলি গম নাপাব। কিন্তু গণপাত জুম কৰিছোঁ আৰু ইয়াত চাওক। ৱাও চাওক না। হা মিহি বিল। এইটো মিহি বিল। বিল হয় বিল, মিহি বিল। বহুত ডাঙৰ এৰিয়াটো আছে। আচ্ছা মিহি মিহি ডাঙৰ মিহি এৰিয়াটো টোটেল এইটো 8,938 বৰ্গ কিলোমিটাৰ আছে টোটেল এৰিয়াটো। আচ্ছা আচ্ছা এইটো 5টা ডিষ্ট্ৰিক্ট লাগি আছে কাজিৰঙা এৰিয়াটো। কি কি লাগি আছে? গোলাঘাট, নগাঁও, অঁ কাৰ্বি আংলং, বিশ্বনাথ আৰু তেজপুৰ। আচ্ছা এইটো চৰাইটো চা, এইটো চৰাইটো চা। এইটো নীলকণ্ঠ। নীলকণ্ঠ চা, নীলকণ্ঠ এইটো ওপৰত কোনটো? এই গছত চাইটো। নীলকণ্ঠ চৰাই ন এইটো? জানা নাই মই। বগলী 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 চা, তুমি আগত বগলী চা। এইটো বগলী। দাদা বাঘ দেখা পামনে? আচ্ছা ইয়াতে এনে কি কি জন্তুবিলাক এনে দেখা পোৱা যায়? এতিয়া দেখি পোৱা যায় ইয়াত হাতী, গড়, মহ, বাঘ গোটেইখিনি পোৱা যায়। ভালুকো পোৱা যায় কেতিয়াবা। ভালুকো? হৰিণবিলাকতো আমি বাৰু দেখিলোৱে। বাঘটোতো মোৰ ওচৰত ৰাতিপুৱা টাইমত আহিব লাগিব ন? আৰু জীপ চাফাৰীটো ঠিক আছে। এলিফেণ্ট চাফাৰী কেতিয়াৰ পৰা ষ্টাৰ্ট কৰে? এলিফেণ্ট চাফাৰীটো নাজানো। ইয়াত এটা সাপ ওলাই থাকে পাইথন। হয় ন? ডাঙৰ আছে। ইয়াত বোলে এটা সাপ ওলাই থাকে আৰু কটা বাজিৰে কটা দেখা পাম। চান্সেছ কম কাৰণ বহুত ডাঙৰ ফিল্ডটো। বহুত ডাঙৰ ফিল্ড মানে সোমাই গ'ল নেকি? ওইটা জুপুৰিত আছে। আগত চাওক। দাদাজনে দেখি আছে।
সেইটো আগত আছে আগত আমি দেখা পাইছো আৰামছে বলক জাল পেয়ে হাফ যোগ পগৰি 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 মুরবি থাকা গাইছ এটা বগৰী গছ বহুত আছে চাওক এটা অলপ শ্ল' কৰি দিব বগৰী চিম্বল ইয়াত নাপায় পোৱা যাব বগৰী খাব পোৱালি দুইটা আছে অঁ কি ইগল বুলি কয় দাদা এইটো এইটো পলাশ পিচ ইগল ক্লাছ বেছ ন এইটো মাছ ধৰি কিনে আচ্ছা এইটো ইগলৰ চাইজ নৰ্মেল ইগলৰ দৰে নে তাতকে অলপ সৰু ডাঙৰ কিবা আছে এইটো ডাঙৰ আৰু ডাঙৰ আৰু ডাঙৰ ন মানে নৰ্মেলটোতকে ডাঙৰ আৰু নৰ্মেল বহি চাইজটো ডাঙৰ চাইজটো ডাঙৰ হয় গাইজ গছবোৰ যে ইমান বেয়াকে আছে লাগি যায় মাথাত মোৰতো লাগব বগৰী গছ আছে বগৰী গছ অকল বগৰী এবাৰ লাগিব ওলাইছিল পল্লৱ আৰু মোৰ মাথাত যোৱা বুলি এটা গম পাইছিলোঁ কোনোমতে দেখা পাই টপকে বহি গ'লো দেখাইছোঁ কিমান ডাঙৰ আছে ইমান ধুনীয়া চাওক ইয়াৰ পৰা তালৈকে চাওক এইবোৰ মাজে মাজে গছ কেইডালৰ পৰা ভাজিবি এই চাগে ইচ্ছা হয় গছ কেইডাল যে আছে আহি বহি যাব লাগিব বহি নগ'লেও হালি যাম এইডালো তুলিব লাগিব এইডালত খাটাং চাগে চাগে নালাগে নালাগে দিয়ক ইমান বহুত আছে না টাউনটো বিক্ৰী যায় মাজে মাজে লওঁ না গাড়ী বাবুৰি অঞ্চল হাল্লা নকৰে তো এই ফিল্ডখনৰ ইয়াত এইপিনেৰে ঘৰবিলাক অহা যোৱা কৰি থাকে পল্লৱ বাৰু মই দেউতাই কৈ আছোঁ দেই গাইছ অ'কে মই এটা কৈছোঁ দাদা ইয়াতে কিমানমান মানে গছ গছনি কিমান থাকিব বহুত আছে এইটো হেৰি নকৰে মানে কাউণ্ট কৰা যোৱা নাই ন আৰু যোনবিলাক অলপ এই মেডিচিন যিবিলাক এটা বনায় সেই গছতো আছে নাই সেইটো নাই সেইটো নাই ন বৰ্তমানলৈকে আমি ঘৰ দেখা নাই কিন্তু ভাই বৰ্তমান আমি গড় দেখা নাই গাইছ এটা কাম নকৰা কিয় গাইছ আপোনালোকে কওক এই চেনেলটোৰ নাম চেঞ্জ কৰা যাওক ময়ূৰী ব্লগৰ পৰা মোৰ নামো এড কৰা যাওক ময়ূৰী এণ্ড পল্লৱ গছ একচুৱেলি তই আৰু মই প্ৰত্যেকটো ব্লগতে থাকোঁ ইয়াছ আমি তাৰ নামটো চাগে চেঞ্জ কৰি দিম ময়ূৰী এণ্ড পল্লৱ ব্লগছ বেলেগ বুলি আকৌ এইবিলাক আমাৰ গোটেই লগৰকেইটা পিছ চাইডে আমাৰ বাবা পেহী আৰু সেই মাজৰখন আমাৰে জীপ আৰু যদিও মই ঠিকে ভাবিছোঁ একেবাৰে আগৰখন আমাৰ এইখন নহয় ইয়াৰে আগৰখন চাওক কি ধুনীয়া বহুত ধূলা আছে গাইছ বগা হৈ গৈছোঁ আমি মোৰ কলা টি চাৰ্ট যে বগা হ'ব অঁ মোৰ মাছ ইয়াত কিবা আছে ইয়াত কিবা আছে অঁ ইয়াত কিবা আছে চা ইয়াতো কিবা আছে অঁ মহ আছে চা মহ মোবাইল নে বটল ইয়াত মহ আছে কিমান মানুহ আহিছে চাওকচোন এখন কাঠৰ দলং 3খনমান পালোঁ কাঠৰ দলং পালোঁ চাগে ন আমি পাঁচ আছিল যিখন আমাৰ কাছখন দেখিলোঁ ফাৰ্ষ্ট কাছৰ এখন তাৰপিছত নেক্সট আৰু এখন দেখিলোঁ এইখন থাৰ্ড আৰু এখন থাৰ্ড চাওক ধুনীয়া কিবা আছে
আছে ইয়াত ইয়াতে কিবাতো আছে এইটো কেঁকুৰা সাপ ঐ কেঁকুৰা সাপ কেঁকুৰা সাপ নাই, গুই সাপ। ই আটা নপৰে আটা ইমান নপৰে এটা গুই সাপ, গুই সাপ। গুই সাপ কেঁকুৰা সাপ গুই সাপ। মামা অলপ লাহে লাহে গুই। বন্ধ আৰু এখন দলং পাইছোঁ ৰ'ব গাইছ থাক আমাৰ ঘৰতে নাই দুটা পৰি আছে ফটো পাইছোঁ পাপা আৰু মই ফটো উঠিছো না এখন কাঠৰ দলং 4 নম্বৰখন কাঠৰ দলং পালোঁ কিন্তু জাগাত বহিলে কিন্তু জাগাত দিলেই হ'ব আই থিংক বিৰে এইটো বিৰে দাদা এই লেক লেক হয় ইয়াতেওতো জন্তু আছে কিছু কি আছে মানে ধুলি চাওক ধুলি আমি তাত ৰঙা যাইছো দে আমাৰ যোৱা নহ'ব এইবোৰ হৰিণাবোৰে পানী খাই আছে চাওক অলপ জুম কৰি দিওঁ ৰ'ব এইবোৰ নাই নাই মাথাত ৰুমাল লৈ বহি আছে হুম। আমি আগত থিয় হৈ এই বিশ্বাস থিয় দি আমাৰ 4খন গাড়ী আনি আনিলোঁ আমি 4খন গাড়ী 3খনটো লাইনতে আছে 3খন লাইন বাৰু এখন পকত আছে ক'ত আছে নে পিছত ধৰবই নোৱাৰি এই সেইখন জেগা পিছফালে আগত যোৱা নাই আগত আমি যাই আছোঁ এইটো কিটাৰ থ ঘূৰি আমাৰ তাতে আছে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিউটি লাইন আচ্ছা আৰু এইফালে আমি কি পাম দেখা ইফালে এতিয়া বিল ইফালে পাম বিল পালে আমি গড় পাম অঁ এনেকা জেগাত নাথাকে আচ্ছা আজিকালি মেইন করতে না কাজিৰঙাৰ মেইন গড়ে হয় মা মাটিৰ ৰাস্তা পৰা আৰু অক্টোবৰত খুলিব অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 5 মাহ তোৰ ভিডিঅ'ত যিমান ইনফৰ্মেটিভ ৰাখিব নাই তই যিহেতু ট্ৰেভেল ব্লগ দি আছ ন ইনফৰ্মেশ্যন গেটাৰ হয় যিমান পাৰা যাতে যোনি চাই সিহঁতৰ লাভ আর দুটালা কাম না মেরা কাম ইমান তাতকৈ বেছি তো বুঢ়া চবতকৈ আমাৰ লাষ্টত আছে নাই নিতু সিংকু তাপা নাম ওই সিংকো তাপা নাম তো এতিয়া আমাৰ এইটো ময়ূৰী পানী খোৱাৰ চেষ্টা কৰি আছে এবাৰ পৰিব ওলাল তাই খালে 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 সেইটো আমাৰ তাতে কৃতাৰ্থ মানে ওপৰৰ পিনে চা ওপৰৰ পিনে চাই দি তো গাইছ মুনমিৰ এতিয়া গাঁঠি লাগি গৈছিলে এতিয়া বাৰু ঠিক আছে মুনমি হাউ ডু ইউ ফিল शी इज जस्ट किडिंग এতিয়া আমি চবতকৈ লাষ্ট হ'লো বাৰু ৰাখিলে মুক্তি বহা দিছি এইবিলাক মানে চাইনিজ ইংলিছ হয় আমাৰ মাজত বহুত চৰি থাকে মানে চাইনিজ ইংলিছ হয় এইবিলাক মাজে মাজে আমাৰ চৰি থাকে আৰু আমাৰ কলতো আমাৰ মাজত বহি আছে বাইকিনে কাটি দিছা কাটি নিদিব দেই এইবিলাক মাজে মাজে চৰি কি বস্তু ৰাখিলে মুক্তি পোষ্ট কৰ গাইছ এইবোৰ গড় ইয়াতে সেইবিলাক গড় কিন্তু আমি বহুত দূৰত আছোঁ তো গাইছ তাতে আগৰ পিনে গড়খিনি আছে কিন্তু ইয়াতে গছবিলাকৰ কাৰণে আমি বৰ্তমান দেখা পোৱা নাই
মুনু আৰু মই বেলেগ হৈ গ'লো গাইছ আৰু অতি আগত আছে মানে আগৰ পিনে কি কৰ ইয়াত গড় আছে এই বুজু মানে আমাৰ ডাঙৰ ডাঙৰ এটা এটা গড় হয় এইটো এইবোৰ এটা গড়। বৰণি হয় এইটো এটা গড় হয় আৰু দাদা এইটো এটা গড় গড়কেইটা চাওক অলপমান জুম কৰতে এটাতে গড় খেটা আছে এই যে ইয়াৰ গড়কেইটা পৰা আছে। ক্লিয়াৰলি তো গম নাপাব আপোনালোকে ইমান ধুনীয়া লাগিছে যাওকচোন জাগাখিনি বহুত ধুনীয়া কিন্তু গাইজ মই এতিয়া যি অৱস্থা হৈ গৈছে পানী পিয়া লাগিছিল পানী খাই দিছিলোঁ পানী খাই গাঁঠি লাগি একদম অৱস্থা নাই উশাহ নোহোৱা হৈ গৈছিল ইয়াৰে ৰাস্তা চাওক না গাইজ কি ধুনীয়া কি ধুনীয়া গাছ গছনি চাওক গছ গছনি হয় বা আমাৰ কামাখ্যাত গাছ বুলি কয় আহি যায় লোকেল ভাষাটো পটককৈ আহি যায় আমাৰ লোকেল ভাষাটো আহি যায় দিয়ক দে আৰু হ'ব দে হ'ব দে হোৱাইট কালাৰ চশমা কিছু দুগলা ধূলা বহুত আছে গাইজ यानी तब मुनु चश्मा से लगा मुनु आखियो तो मुनु खाली ইয়াত কিবা আছে চাওক সেই চাইডৰ পৰা চাওক না কি ধুনীয়া আগৰ পিনে যদি মই ভুল নহয় লাষ্টত ইয়াতে কাছকেইটা এই ইয়াত কাছ আছে চাওক এই গছডাল লিখিছে তাতে যদি পানী পৰা ওলাই গছৰ মূৰতো এই তাতে কাছকেইটা উঠি থাকে কাছ কাছ আৰু এই সেইকেইটা ऑरेंज कलर দাদা সেইটো কি হয় অৰেঞ্জ কালাৰটো এটা উৰিয়াম গছ বুলি কয় য'তে ত'তে নহয় গছটো এইটো ন এইটো বাঘে নখ চপা কৰিছে এইটো উৰিয়াম গছ ন এইটো পাহাৰতে আৰু এইটো জংগলতে বিল চাইডে বাঘে নখ চাফা কৰিছে এইটো গছতে কৰে বেলেগ গছত নকৰে আচ্ছা দাদা এটা কথা এই সেই চৰাইকেইটা যে তাতে আছে অৰেঞ্জ কালাৰৰ সেইকেইটা কি চৰাই এই তাতে পানী খাই আছে এ মুৰ্গী পায় এই নহয় কৈছো কোৱা চাকৈ চকোৱা ন চাকৈ চকুৱা ৰুড আছিল ডাক আচ্ছা এইটো এটা মৰি গ'লে আনটো মৰি যায় এইটো মানে কাইণ্ড লিংক মাইগ্ৰেটৰী বাৰ্ড হয় কি হয় এইটো আছামিছত চাকৈ চকোৱা বুলি কয় এইটো আৰু ইংলিছত ৰুড আছিল ডাক Okay. এটা মৰি গ'লে দুইটাই মৰি যায় মানে পেয়াৰ হৈ থাকে আৰু এইটো লাভডাক্স বুলিও কয় লাভ ডাক্স কিলা এতিয়া ক'ত আছো এই নাচাকে কিন্তু কাছ কাছ সেই এটা ওই সেইকেইটা তাতো আছে कोई देखिছা না এই এই ডালটোত বহুত বহি আছে এই গছ কেইডালত উঠিয়ে থাকে ন দাদা আমরা হেৰি ৰজুৰ খাই লয় এইটো ধৰা কাছ বুলি কয় কি কাছ ধৰা কাছ ধৰা কাছ থোৰা কাছ ইমানেই ডাঙৰ বাৰু ডাঙৰ নহয় এইটোৱে চাইজ ন ইহঁত দাদা এইবিলাক কাছৰ লাইফ টাইম কিমান বেছি নাথাকে এনেতো কাছৰ 150 বহুত ডাঙৰ ডাঙৰ হয় এইটো লাইফ টাইম এইটো পানী কাছটোতো 150 বছৰ হয় এইটো কাছৰ কি মানে কি 50 এইটো 20 প্লাছ হয় 80 প্লাছ নহয় 20 প্লাছ সৰি 20 প্লাছ মানে 20 to 30 ৰ মাজত আৰু আচুৰ বয়স চবচাই বেছি এইটো কাছৰ কম আচুৰ কাছৰ এনে পানী কাছটো 150 বছৰ ৰাখত কৰি আছে এই জিপসি আমাৰ পিহিয়াতে সাফারি কৰা নহয় বল বহুত কষ্ট কৰে না একবাৰ হাতী চাফাৰী কৰিব ইচ্ছা আছে পাঁচটাতে কৰিব লাগিব আজি ময়ূৰী মোক ব্লগ কৰিব দিছে নিজে ইয়াতে আৰামত বতাহ খাই আছে তেনেকুৱা আপোনালোকে দেখিব পাৰে চাই লওক খাই দিছে এই মোক পাৰ্টিটো দিব আছে নতুন ফোনৰ যিটো এতিয়ালৈকে তাই দিয়া হোৱা নাই তাই মোক কৈছে পিজ্জা খুৱাব দেই গাইজ কমেণ্ট প্লিজ কি পিজ্জা ভাল হ'ব আপুনি যেনেকৈ চাবৰে ৰাস্তাবিলাক খুবেই ধুনীয়া ইয়াতে মাটিৰ ৰাস্তা কিন্তু আপোনালোকে চাফাৰীত আহি ভাল পাব আৰু যদি হাতীৰ চাফাৰী আপুনি কৰিব বিচাৰে তেতিয়াহ'লে ৰাতিপুৱা 5টা বজাত আহিব লাগিব দাদা হাতীৰ চাফাৰীটো ৰাতিপুৱা 5টাৰ পৰা চলে ন 5:15 পৰা 6:15 6:15 পৰা 7:15 মানে 2 ঘণ্টা 1 ঘণ্টা 1 ঘণ্টা মানে 1 ঘণ্টা তাত ব্ৰেক তাত আকৌ 1 ঘণ্টা নেকি এইটো গভৰ্ণমেণ্ট আৰু যোনটো বাগৰিত হয় এইটো প্ৰাইভেট আচ্ছা হাতীবোৰ প্ৰাইভেট ইয়াত গভৰ্ণমেণ্ট ইনলাইন কি
ময়ূৰী কেনে ফিল হৈ আছে তোমাৰ Awesome. মামি হাউচ দা জোশ খাবলৈ ওলাইছো মানে মুনমি হাউচ দা জোশ কল কেনেকুৱা জোশ কল ঘটি ইয়াতে নাই ইমান দীঘল ঘটি নাথাকে কলতো জোশ চাইছো থাকে কিন্তু এই মামি এই বনাওঁতে আৰু কিবা বেলেগ হ'ব ইয়াতে যদি ৰাতি আহাতে চবতকৈ বেছি মজা লাগিব অলপ ভয় লাগিব পাবৰ কাৰণে কিন্তু মজা সিমানে আহিব আৰু আমাৰ এই কলতো ৰাতি টোপনি মাৰিব নোৱাৰিলে ভয়তে মাকৰ পৰা দূৰত আছিল না মাকৰ লগতে আছিল তাই আচ্ছা মাকৰ লগতে আছিল আৰু ৰাতি মই তো কিয় হাগিছ পিন্ধা নাই তুমি গুটি চৰি কল এই হাগিছ খাইটো আগটো নাপায় অকলে এই জাগাখিনি চাই কি মজা লাগছে কোনোবা ক'ব পাৰিবনে এইখিনি আমি অসমৰ ভিতৰতে আছোঁ নোৱাৰে ঐ আরে ও মাই আমি চাব আহিছোঁ মানে কিবা আমি চালোঁ আৰু অলপ পিছত ভিডিঅ' দেখাম ৰ'ব কিবা বস্তু দেখা পালে হেল্ল' পল্লৱ হাই হাই কুহি হেল্ল' বৰ্ণালী বৌ তো এতিয়া চাওকচোন চুনচান ৰাস্তা ভয় লাগে বাঁহটোতে বান্ধি আছে তাতে ভালচাৰটো থকা বুলি কৈছে তাতে তলে ওপৰতে বাঁহটো বান্ধিছে তাতে ন দাদা শগুন শগুন বলা বলা শগুন দেখছো নামা এলাউড নাই তুমি তো গাইছ আমি ভাবি আছোঁ মুনমিৰ কাৰণে এটা কিনা এটা স্মাৰ্ট ৱাটচ কিন্তু তাই ঘড়ীকেইটা হেৰাই পেলাই পাহৰি যায় আমাৰ মাইনাই অ'কে মোৰ এইটো এটা কথা সুধিব আছে যদি স্মাৰ্ট ৱাটচৰ কাৰণে দিয়া যায় কেনেকুৱা ষ্টাইলত ল'ব বিচাৰিবি স্কুৱেৰ চাৰ্কেল তোক এটা 200 টকা 150 টকা দামী দি দিম এটা স্মাৰ্ট ৱাটচ চুইচ দি পেলাই তাত টাইম দেখা পাবি না না এইটো থাকোঁ অলপ ফানি পাৰ্ট হ'ব লাগে এইবিলাক গছে মোক খুন্দা মাৰিব বাচি গ'ল গাইছ গছবোৰ ইমান বেয়াকৈ আছে মাথাত লাগি যায় মুনমি দুবাৰমান লাগিলে খুন্দাই খালো আৰু জ্বলি মূৰৰ অৱস্থা বগা হৈ গৈছে আৰু এই ৰডডাল যে আছে এইডালত মুনমি আৰু মই দুটাই খুন্দা খালোঁ ইয়াতে এই কোনো এনে এইখিনি পাম পাম নোট কিবা আছে নোট এই বিলটো নটিছ নোটিছ ধুনীয়া লাগে আছে ন দাদা কি হয় এইটো দাদা এইটো কি নটিছ নদী নহয় বিল বিলে হয় এইটো কি বুলি কয় অঁ আজৰ কাটনি বিল ন কচোন নাই সেইটো বিলটো ধুনীয়া হয় কিন্তু ধুনীয়া বিল হয় এইটো চাৰাউণ্ডিংটোৰ কাৰণে আৰু ধুনীয়া লগা হয়
বহুত মানুহ আহিছে গাইজ আমি য'ত আছোঁ ন তাতেই বহুত মানুহ ৰাতি আমি দেখা পোৱা নাছিলোঁ মানে ৰাতি আমি বহুত দেৰি হৈ গৈছিল ন আমাৰ মাজতে গাড়ীও বেয়া আমাৰ গাড়ীও বেয়া হৈছিল সেইটো কাৰণে বহুত দেৰি হ'ল সেইকাৰণে বহুত দেৰি হৈ গ'ল তাৰপিছত ৰাতিপুৱা যেতিয়া আমি দেখিলোঁ পৰিৱেশটো দেখাইছোঁ আপোনালোকক কি ধুনীয়া পৰিৱেশ ৰাতিপুৱা যাই অলপ দেখাম দিয়ক আপোনালোকক নাজাৰা চাওক না কি ধুনীয়া আমি অসমীয়া হয় আমি কি ক'ম পৰিৱেশ কি ধুনীয়া পৰিৱেশ যদি আপোনালোকে আহিব বিচাৰে নিজৰ পৰিয়ালবোৰৰ লগত ইয়াতে ইয়াতে আহক। সপ্তাহ থাকি যাওক এসপ্তাহ থাকে দুসপ্তাহ থাকি যাব আপোনালোকে দুদিন তিনি থাকে আমিতো একদিনৰ কাৰণে আহিছোঁ সেইটো আমাৰ দুখ লাগি আছে বাৰু কাৰণ আমাৰ বাচ্চাবোৰৰ স্কুল আছে ন পাম এইবাৰ আছোঁ তুমি এইবাৰ সোধাবা পষ্ট দি আছ ভাল কথা ফটোটো মাৰ পাৰিছিলোঁ ঘৰত দেখা পালোঁ কেইটামান আৰু দেখা নাই ৰ'ব no চাওক গাইছ এইজনী চশমা হেৰাই গৈছিল এই কহি তোমাৰ চশমা কেনেকৈ হেৰাল টুপি বসছে অ পানী হা চাওক ইমান ধূলি হয় ভাগ চাক নাই নহয় ৰাখছি একো বান্ধা চান্ধা নাই বাপৰে আমাৰ ৰুমাল আছে অ ভাই ঐ কিবা ইফেক্ট পৰি আছে নেকি চিট sit down বাবাই কুহিং গছ হ'ব পাত, চাৰি পাত। দিনে পাতলি কৰ গামছা এখন চুচি আছে দি একেবাৰে বঢ়িয়াকে গামছা লৈছি দেই চাও গাড়ী ঝোলা যাব চিনিয়ে পৰে এখন গাড়ীখন আকৌ মুখত ঢাকান দিবা নাই পিছফালে চাওক পিছফালে ঘৰ ফৰেষ্ট Forest কেম্প camp, sorry. এইটো ফৰেষ্ট কেম্প এনেকুৱা আৰু দাদা কেইটা এনেকুৱা আৰু কেইটা আছে এতিয়া আৰু আমি একটা পাম আৰু এটা ন এনেতো বহুত আছে গোটেই এৰিয়াটোত এইবোৰ চাওক গড় আছে তাত হৰিণবিলাক তাতে আছে ওচৰলৈ যাম ৰ'ব গৰু আছে ইয়াত যাব পাৰোঁতে যামেই আমি ক'তো যাব পাৰোঁ যাম নাজানো আৰু কি হয় ধূলাখিনি দেখিছে চাওকচোন ভিউ পইণ্ট উঠিব আমি ইয়াতে ওপৰত যাম আমি আৰু ওপৰত যাম চাগে দেই আমাৰ গোটেই মানুহবোৰ ক'ত গ'ল আমাৰ পাল্টেন দাম আছো ধুনীয়া চাওক মুনু আই মিছ ইউ মুনু আই মিছ ইউ পুৰা চুলি গ'ল মোৰো কৈছে এতিয়া আমি চাই লওক নাজানো তো দুখন ফটো উঠি লওঁ